Hello friends সকল, welcome to our YouTube channel, TV channel. আজি আমি এটা বেলেগ এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি মই আহিছোঁ। বুজিছ? এই ফেচবুকটো খুলিছিলোঁ হে কিবা এটা চাম বুলি কিন্তু কি দেখা পালোঁ? বিনোদ বিনোদ বিনোদ, ইফালে চাবি বিনোদ, সিফালে চাবি বিনোদ, ওপৰফালে চাবি বিনোদ, তলৰফালে চালেও বিনোদ। এটা বিনোদৰ বিষয়ে আমি পিছত আলোচনা কৰিম। এতিয়া চাই লওঁ ফেচবুকত বিনোদৰ নামত কি ওলাইছে। হেয়া কেপি শৰ্মাই অলিয়ে কি কৈছে শুন। ইয়াৰ বিনোদ বিনোদ কৰি আহা हो, বিনোদ भी नेपाली है। আকৌ চা CID ACB পদ্দু মানে কি কৈছে, दया पता करो ये विनोद कौन है, कैसा दिखता है। असरवासीয়ে কৈছে कौन है ये विनोद, आया कहाँ से है। আকৌ এখনত কৈছে ओ विनोद क्या देख रहे हो, स्माइल आ गई ना फेस पे। এইটো এটা মন নিচিনা কাৰ্টুন কালুৱে কি কৈছে শুন, जो आदमी विनोद को नहीं जानता और दुनिया को नहीं जानता। আকৌ চাচোন চা সেইটো কৰোণা ভেকচিন বনাইছে, কোভেক্সিন শুনি পেলাই সেইটো বোলে বিনোদ বায়'চাইন্স। চাচোন চা কি অৱস্থা কৰি দিছে বিনোদক। এইখনত আকৌ 3 ইডিয়ট চিনেমাখনত ডাইলগে দি দিছে, নাম কৈ দিছে क्या नाम है, ফটো দিছে বিনোদ, কোম্পানী কা মালিক বনগী বুলিয়ে কৈ দিছে। এখনত আকৌ আমেৰিকা পূৰ্ব ৰাষ্ট্ৰপতিয়ে 2 মিনিটৰ মৌন প্ৰাৰ্থনা ল'বা দিছে, যোনী এই বিনোদক আজিলৈকে চিনিয়ে পোৱা নাই। এটাই আচল মালখন আহিছে চাবি। এইখনত কোনোবাই আমাৰ মই ৰাকু দাস আইন বিনোদ বনাই দিলা। একে ৰাকু দাস খঙত থাকিবা নোৱাৰি, তই মায়ে বিনোদ, তই বাপে বিনোদ, তই গোটেই খানদান বিনোদ বুলি খং উজাৰি দিছে বাপ্পা ঐ। এতিয়া আহোঁ আমি আচল কথাটো কি। এইটো বিনোদ এইটো আচলতে বেলেগ একো কথা নহয়। আমি যে ফেচবুকতে হওক ইউটিউবতে হওক কমেণ্ট কওঁ, কমেণ্ট পঢ়োঁ। আজিকালি ময়ো খুব কমেণ্ট পঢ়োঁ। কমেণ্টত কিছুমান উল্টা পুল্টা কমেণ্ট দেখা পাওঁ নহয়। আমি কিবা এটা ভিডিঅ' চাই থাকিম, এটাই ক'ব কौन ये ভিডিঅ' লকডাউন में देख रहा है। তাৰমানে কমেণ্ট কৰিব কল মি ফোন নাম্বাৰ এটা দি পেলাই। দুটামানে কমেণ্ট বক্সত গৈ লম্বাকৈ কবিতা লিখি থৈ গুচি আহে। দুটামানে আকৌ XYZ লিখি থৈ আহে। তই কি জামিতি পঢ়িব পাইছ, ত্ৰিভুজৰ XYZ মানে লিখি থৈ আকৌ আই লাভ ইউ। কাক এতিয়া আই লাভ ইউ কৈছে কোনেও একো গম নাপায়। এখন চাচোন কমেণ্ট বক্সতনো এনেকৈ কমেণ্ট কৰে না কোনোবাই, ক'বা কি দিছে ইমান ক'বা। তাৰমানে কিবা কয় হিট লাইক, হিট কমেণ্ট। এইখন চাচোন, এইখন চা অকণমান আগত আমাৰ জুবিন ককাইদেউ কিবা এখন ফটো দিছিল, তাত কমেণ্টে কমেণ্ট। তাৰ লগত এইটোৱে চাচোন বিনোদন কমেণ্টটো দিবা গৈ পেলাই সি তাতো লিখিছে বিনোদ অন। চাচোন চা কাণ্ড কাৰখানা ক'বা। মানে এতিয়া যদি আমি জিলাপি নিচিনা ঘূৰি পাকি চাওঁ, এটা কথাই দেখা পাম যে আমাৰ বেছিভাগ কমেণ্ট, সেই কমেণ্ট এনেকুৱা পাওঁ ফেচবুকত ইউটিউবত, যিবিলাক কমেণ্ট কোনো পষ্টটোৰ লগত তেজৰ সম্পৰ্ক নাই। আৰু তাৰপৰা আহি গৈছে আমাৰ সেই বিনোদ। এটা ইউটিউবাৰে কোৱা মতে মানে তাৰ ইউটিউব চেনেলৰ কিবা ভিডিঅ'ত পষ্টবিলাকত এটাই তাৰ নামটো বিনোদ, সি তাৰ নিজৰ নামটোকে কমেণ্ট বক্সত লিখি দিছে। সেইটো চা দেখিছ না, সি বিনোদ কমেণ্ট লিখাৰ কাৰণে 7টা লাইকো পাইছে বাপ্পা ঐ। এতিয়া ধৰি লওঁ তই ফ্লিপকাৰ্টৰ জোতা এযোৰ কিনিলি, ফ্লিপকাৰ্টে তোক সুধিছে ৰিভিউ লৈছে কেনেকুৱা পালি জোতাযোৰ, তই উত্তৰ দিবি বিনোদ। এতিয়া ধৰি লওঁ তই ছোৱালীজনী চাবা গৈছে, বিয়া পাতিবা খুজিছ, তোক সুধিছে ছোৱালীজনী তই কেনেকুৱা পালি, উত্তৰ দিবি তই বিনোদ। এতিয়া ধৰি লওঁ তোক বাটত কোনোবাই ধৰি গৰু পিটন দিলা, তোক সুধিব তই কেনেকুৱা পিটন খালি, তই উত্তৰ দিবি বিনোদ। মানে এতিয়া চব বিনোদ। গতিকে এতিয়া কমেণ্টত নিজৰ নাম লিখাটো এটা ট্ৰেণ্ড হৈ গৈছে, বুজিছ। ধৰি লওঁ মোৰ চেনেলটোৰ নাম TV চেনেল, মই এতিয়া ইউটিউব চেনেলত গৈ পেলাই মই নামটো লিখি দিম TV চেনেল। ইউটিউবত পগলা হৈ যাব, ক'ত ইউটিউবত TV চেনেল আহি গ'ল বুলি। সেইবুলি আকৌ ধৰি লওঁ মোৰ নামটো প্ৰবীণ মানে পুৰণা মানে বুঢ়া মানুহৰ কথা কৈছে। আৰু এতিয়া যদি ইউটিউবত গান চলি থাকে মৰম দিলি চেনে দিলি বাটত লগ পাই, পিছে মই 16 বছৰত ভৰি দিয়া নাই। এতিয়া মই হলং বুঢ়া মানুহ আৰু সিফালে যদি 16 বছৰীয়া ছোৱালীৰ কথা কৈ মই যদি তাত মোৰ লগৰ নামটো কমেণ্ট কওঁ, এইটো কেনেকুৱা কথা হ'ব চাচোন চা। আৰু ধৰি ল তোৰ ভাগৰ নামটো পদুম, আৰু ধৰি লওক ইউটিউবত ভিডিঅ'টো ওলাই আছে, তাত কোনোবা এটা মানুহে কৈ আছে যে এফালেদি মই আলু সোমোৱাই দিম, সেইফালেদি সোণ ওলাই যাব। এতিয়া যদি তই কমেণ্ট বক্সত তই পদুম নামটো কমেণ্ট কৰ, কেনেকুৱা হ'ব দেচোন অকণমান ভাবি চিন্তি নিজে চাচোন চা। গতিকে তহঁতৰ লাগেনি মোৰ এটাই আৰু ফ্ৰী এডভাইচ আছে, তহঁতে যদি কমেণ্ট কৰিবা বিচাৰিছ বিনোদ বুলি কৰিলেই হ'ল। আজি লাগেনি বাই ফ্ৰম লথৌগাথা। We want to reach million. Please subscribe our TV channel.